भेरगावआव गिबि दुलाराय आसाम लागोरि कच आरो रेफारिनि सेमिनार खुंदों। उदालगुरि जिल्लानि बेरगाव एमेचार लागोरि एस'सिएशन अफ आसामनि बानजायनायाव 2 साननि मावबादा खुंनाय जायो। बेरगाव स्टेडियामाव कच आरो रेफारिनि प्रेक्टिकेल दिन्थिनाय फोरोंथाय मावबादाया जायो। बेयाव गासै 12 जिल्लानि लागोरि गेलेनायनि कच आरो रेफारिनि बिथिङाव सोलोंनां खोथाफोरखौ फोरोंनाय जायो। फोरोंथायाव आसाम एमेचार लागोरि एस'सिएशननि टेकनिकेल डिरेक्टर गनक बर'आ फोरोंथाय होयो। लागोरि एस'सिएशনৰ অন্তৰ্গত যে ফাৰ্ষ্ট আসাম লাগোৰি কোচ এণ্ড ৰেফাৰী সেমিনাৰ আজি দুদিনীয়াকৈ এই ভেৰগাঁও ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। ইয়াত অল অসম লাগোৰি এছ'চিয়েশ্যনৰ যিবিলাক জিলা এফিলিয়েটেড প্ৰায় 12খন ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিছে। প্ৰত্যেক জিলাৰ পৰা কেৱল প্ৰশিক্ষকসকল ইয়াত আহি দুদিনীয়াকৈ কোচিং কৰিছে, যাতে তেওঁলোকে গৈ সুন্দৰভাৱে আমাৰ যি এই লাগোৰি খেলটো নিজৰ নিজৰ জিলাত প্ৰমোট কৰিব পাৰে, তাৰ প্ৰশিক্ষণ লৈ থকা হৈছে। একচুৱেলি লাগোৰিত মানে কেইজন খেলুৱৈ থাকে, কেনেকৈ মানে ফিল্ডটো কেনেকৈ? লাগোৰি খেল বুলি ক'লে প্ৰথমতে বুজাত হয়তো অলপ কনফিউজ হ'ব পাৰে। এই খেলটো আচলতে আমাৰ ভাৰতৰ এটা এনচিয়েণ্ট গেম, যেটো ট্ৰেডিশ্যনেল গেম বুলি কয়। আমাৰ ভাৰতবৰ্ষৰ বহুত পুৰণি খেল, প্ৰত্যেকেই খেলিছোঁ, কিন্তু এই লাগোৰিৰ নামটো আমাৰ স্থানীয় ভাষাত বহুত ধৰণৰ কয়। যেনেকৈ আজি 7 ষ্টন গেম বুলি কয়, আৰু আমাৰ গাঁৱৰ ভাষাত পিটু খেলো বুলি কয়। তো এনেকুৱা বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ নাম আছে, স্থানীয় নাম আছে। তো এই খেলটো আমাৰ বৰ্তমান লাগোৰি হিচাপে জনাজাত, আৰু লাগোৰি হিচাপে ইতিমধ্যে এইবাৰ যিটো গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল, তাত আমাৰ অসমৰ পৰাও অংশগ্ৰহণ কৰিছিল 2টা দলে, পুৰুষ আৰু মহিলা। ইয়াৰ খেলুৱৈসকল এইটো গ্ৰুপ গেম, গ্ৰুপ ইভেণ্ট, 15জনকৈ এটা দলত থাকে। যিটো আমি মাটিত মেজাৰমেণ্ট কৰিলোঁ 45x81 স্কুৱেৰ ফিট, ইয়াৰ ভিতৰত আমি খেলখন বনাই কিছুমান ৰুলছ আছে, ৰুলখিনি ফ'ল' কৰি এইটো খেলা হয়। এটা ৰেফাৰী থাকিব। খেলখন পৰিচালনা কৰাৰ কাৰণে এজন চিফ ৰেফাৰী, এজন এছিষ্টেণ্ট ৰেফাৰী, 2 ছাইডত 2জন লাইন জাজ থাকিব, ছাইডত টাইম কিপাৰ থাকিব, আৰু যিজন কি ক'ব ৰেকৰ্ডাৰ থাকিব। এইখিনিলৈ খেলখন পৰিচালনা কৰা হয়। এটা বেচিকেলি সময়ৰ লগত কৰে নে পইণ্টৰ লগত কৰে? সময় হয়, পইণ্টও আছে। ইয়াতে 3 ছেটৰ গেম হয়। 1 ছেটত এটা টিমৰ 3 মিনিট লয়। 3 ছেটৰ যদি হয় 3x5 হয়, 5 ছেটৰো গেম হয়, 3 ছেটৰো গেম হয়। 3 ছেটত 1 ছেট ইকুৱেল টু 3 মিনিট। কণ্টিনিউৱাছ 2টা ছেট যিটো দলে জিতিব তেওঁক উইনাৰ ঘোষণা কৰা হয়। যদি 5 ছেটৰ খেল হয়, তাত 3টা ছেটত যি দলে জিতিব তেওঁক বিজয়ী দল বুলি ঘোষণা কৰা হয়। আমাৰ এটা প্ৰচেষ্টা থাকিব, আমাৰ এটা অনুৰোধ, যিহেতু ভাৰতবৰ্ষৰ, কেৱল ভাৰতবৰ্ষৰ নহয়, এইটো সমগ্ৰ আমাৰ এছিয়া মহাদেশৰ, এইটো দক্ষিণ এছিয়াৰ এটা একেবাৰে পৰিচিত খেল হয়। আমি যিহেতু ভাৰত চৰকাৰে ইতিমধ্যে ইয়াক গ্ৰহণ কৰিছে, এইটো এটা স্পৰ্টছ হিচাপে গ্ৰহণ কৰিব লাগে বা ইয়াক প্ৰমোট কৰিব লাগে, সেই হিচাপে আমি অসমৰ জনসাধাৰণক এটাই অনুৰোধ জনাম, যাতে এই পুৰণি খেল, যিটো খেল আমাৰ পূৰ্বপুৰুষসকলেও খেলিছিল, আমিও খেলিছোঁ, বা আমাৰ নেক্সট জেনেৰেশ্যনো বৰ্তমানে খেলি আছে, ইয়াক যাতে সকলোৱে আঁকোৱালি লৈ ইয়াক যাতে প্ৰমোট কৰাত সকলোৱে সহযোগ কৰে, তাকে মই কামনা কৰিম। কামৰূপ মেট্ৰ' মই গুৱাহাটীৰ পৰা আহিছোঁ, আৰু এই খেলটোৰ লগত জড়িত হ'বলৈ পাই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ, ভাল লাগিছে। কাৰণ এইটো এটা পৰম্পৰাগত খেল, মানে ৰামায়ণৰ দিনৰ পৰা, মহাভাৰতৰ দিনৰ পৰা এই খেলটো চলি আহিছে, আৰু আমি সৰুতে বহুত খেলিছিলোঁ, এনজয় কৰিছিলোঁ এই খেলটোক লৈ। কিন্তু আজি নেশ্যনেল লেভেললৈ উন্নীতকৰণ কৰাৰ কাৰণে বহুত সুখী হৈছোঁ। আৰু মই ভাবোঁ আমাৰ গাঁৱৰ ভূঞে যিখিনি ল'ৰা ছোৱালী খেলৰ প্ৰতি ইণ্টাৰেষ্ট আছে, তেওঁলোকে এই খেলটো কম খৰচত আৰু মানে অলপ এটা আইডিয়া লৈয়ে ভালকৈ খেলিব পাৰিব, আৰু নেশ্যনেল পৰ্যায়ত বা ইণ্টাৰনেশ্যনেল পৰ্যায়ত মানে সফল হ'ব পাৰিব। আৰু
খেলটোক লৈ বহুত ফিউচাৰো আছে তেওঁলোকে ফিউচাৰত এইটো খেল লৈও তেওঁলোকে এষ্টাব্লিছ হ'ব পাৰিব আৰু বিশেষকৈ আমি অসমত বহুত ক্ষেত্ৰতে পিছ পৰি থাকোঁ প্ৰতিটো ক্ষেত্ৰতে অকল খেলত বুলি নহয় প্ৰতিটো ক্ষেত্ৰতে আমি পিছ পৰি থাকোঁ কিন্তু এতিয়া হয়তো আমি এইটো পদক্ষেপ ল'ব লাগিব যে নতুন যদিও বা আমি ষ্টাৰ্ট কৰিছোঁ যদিও আমি সুন্দৰভাৱে এটা পদক্ষেপ লৈ আমি যাতে খুব ফাষ্টলি আমি আগুৱাই যাব পাৰোঁ নেশ্যনেল লেভেলত আমি মেডেল আনিব পাৰোঁ আমাৰ অসমৰ নাম উজ্বলাব পাৰোঁ তাৰ কাৰণে অশেষ চেষ্টা কৰিম আৰু আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আৰু যিমান স্পৰ্টছৰ আমাৰ এছ'চিয়েশ্যন আছে সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিলোঁ আৰু ধন্যবাদ আজি লাগৰি খেলি বহুত ভাল লাগিছে কাৰণ এইটো আমাৰ পৰম্পৰাগত খেল আৰু ইয়াত বহুত দলীয় মানে কিছুমান শিক্ষা পোৱা যায় ধৰক সাংগঠনিক বা সহ্য কৰা একেলগে আগবঢ়া এনেকুৱা ধৰণৰ বহুত গুণৰ মানে ইয়াত বিকাশ হ'ব পাৰে এই খেলটো আগৰ পৰা চলি আহিছে আমাৰ গাঁৱলীয়া সমাজত সচৰাচৰ আমি দেখিছোঁ মহিলা মানে যিখিনি বয়স হৈছে বুলি মানে নিজকে ভাবে মহিলা তেওঁলোকেও খেলিব পাৰিব না পাৰিব মানে প্ৰতিযোগিতাত হয়তো বয়সটো অলপ সীমাবদ্ধতা থাকিব পাৰে কিন্তু আনন্দ উপভোগ কৰিবৰ কাৰণে বা স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে এনেকুৱা মুকলি পথাৰত বা খেলপথাৰত বা মুকলি পৰিৱেশত খেলিব পাৰে আৰু এই খেলটো মানে বেছি খৰচ নহয় আৰু ভালকৈ আনন্দ উপভোগ কৰিব পাৰি এই খেলটোৰ জৰিয়তে ভাল লাগিছে বহুত टाइम हारियानाव गेलेदोंमोन सेलेक्शन गेमनि थाखाय जा 37 नेशनेल गेमनि थाखाय हारियानाव फार्स्ट टाइम सेलेक्टेड माने जादों आरो बेनिफ्राय बेयाव सेलेक्ट जानानै जोङो 37 नेशनेल गेमनि थाखाय सेलेक्ट जादों ओमफ्राय आसाम टीम जानानै ओमफ्राय जोबोद मोजां नांदों गेलेनानै ओमफ्राय माने उननि समफ्राव आरो नाजाबावगोन मोजाङै माने बिदिनो गेलेलांबाय थानो नाजागोन आरो नांगौ मानो होनोबा बे गेमखौ गेलेयोबा फिउचारनि थाखायबो लाइफ दानो हागोन आरो बिदिनो माने बिराद इन्टारेस्टिं गेमाबो ओमफ्राय बे गेमा हले गोदोनिफ्रायनो सोलिबोबाय थाखानाय गेम रावबो मिथियो बेखौ जों गामियाव उन्दै समाव पिट्टु होननानै मिथियोमोन आरो ओमफ्राय बेवहाय गेलेनायनि फ्राय जों माने लागरि होननानै मिथिदों बेखौ ओमफ्राय दाथ' बेखौ लागरि होननानै बुङो आरो मोननैसो माने नेमफोरखौ बेहाय दोङो जेनेबा बेखौ लानानै बानायबाय आरो नङा बेयाव गोबां रुल्स माने लानानै बानायनाय जादों ओमफ्राय डिफारेन्स दङ गोदोनि माने पिट्टुजों दानि लागरिजों ओमफ्राय सेमानो आरो ओमफ्राय थेवबाबो रुल्स माने लानानै बानायनाय जादों जों गासैबो माने गेलेनो आवगायबोनांगौ जाहाथे गेमा आवगायलांनो हायो आरो बयबो माने गेलेनानै गाव गावनि लाइफखौ दानो नाजायो